মই সদায় ওচৰত খাই পাই গ'লো বাইক ধুব। হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল লন বাইপাৰ নামৰ চেনেলটোৰে আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই অল কৰি ল'ব, কাৰণ অল কৰিলে মোৰ প্ৰত্যেকটো ভিডিঅ' আপোনালোকৰ নটিফিকেশ্যন যাব আৰু ভিডিঅ'টো চাব পাৰিব। আজি আমি কথা পাতিম লখিমপুৰৰ ইউটিউবাৰ মিষ্টাৰ ৰাজাৰ বিষয়ে। মিষ্টাৰ ৰাজা মানুহজন কেনেকুৱা কি কথা মই পাৰ্চনেলি লগ পাইছোঁ, সেইখিনি মই আজি আপোনালোকৰ লগত আলোচনা কৰিম বা আপোনালোকক জনাম। আৰম্ভ কৰিম, বাকীখিনি কৈ যাম, এতিয়া আপোনালোকক জনাই যাম তেওঁ কেনেকুৱা কি কথা, কাৰণ তেওঁক মই লগ পাই থাকোঁ। বৰ বেছি দিন হোৱা নাই, 3 মাহমান হৈছে তেওঁক লগ পোৱা, আৰু মানুহজন কেনেকুৱা কি কথা এইখিনি এতিয়া ক'ম। মিষ্টাৰ ৰাজাক মই দেখি আহিছোঁ ক্লাছ 8-9ৰ পৰাই দেখি আহিছোঁ। তেওঁ নৰ্থ লখিমপুৰ গভ হাই ছেকেণ্ডেৰীত পঢ়া আৰু ময়ো তাতে পঢ়া। মই 1 বেচমান ওপৰৰ হয় আৰু তেওঁ মোতকৈ 1 বেচ তলৰ। তেওঁক দেখি থাকোঁ তেতিয়াৰ পৰাই হাঁহি ধেমালি মানে উৎপতীয়া আৰু পুৰা উৎপাত কৰি থাকে, বা চাইকেল ষ্টেণ্ডত আড্ডা মাৰি থাকিব, অলপ তেনেকুৱা টাইপৰ আড্ডা বুলি আৰু তেনেকুৱা বেয়া নহয়, এনেই হাঁহি ধেমালি তেনেকুৱা মানে ৰখাল মানুহজন। তেতিয়াৰ পৰাই দেখি আহিছোঁ ৰখাল বহুত মানুহজন। আৰু এনেও কেতিয়াবা দেখোঁ মই তেওঁক ভালকৈ লগ পোৱা বা কথা বতৰা পতা 3 মাহমানহে হৈছে, আৰু তেওঁক এনেও দেখোঁ ক'ৰবাত মাৰ্কেটে চাৰ্কেটে বজাৰে চজাৰে ক'ৰবাত কেতিয়াবা দেখোঁ, আৰু দেখিলেও এনেই মাত দিওঁ বা মাত দিয়ে বা মূৰটো হ'লেও জোকৰা যায়, বা তেওঁ নমতাকৈ নাথাকে কিন্তু মাতে দেখিলে। আৰু এই 3 মাহমান হৈছে, মানে কি 2 মাহমান হৈছে তেওঁ যেতিয়া বাইকখন লৈছিলে তাৰ পিছৰ পৰা, খুব সম্ভৱ বাইকখন লোৱাৰ পিছদিনাখনে তেওঁ মোৰ দোকানলৈ আহিছিলে বাইকখন ধুৱাবৰ কাৰণে, আৰু চিনাকি তেনেকৈ হোৱা। আৰু মানুহজন বহুত হাঁহিমুখীয়া, তেওঁ বাইকখন ধুৱাই, তেওঁক মই খুব ভালকৈ লক্ষ্য কৰি থাকোঁ। এজন ইউটিউবাৰ বা বহুতক দেখিছোঁ বা বহুতক লগো পাইছোঁ যে ভালকৈ কথা পাতিব নিবিচাৰে বা মাতিব নিবিচাৰে। এখন লেভেল টাইপৰ মানুহবোৰ যেতিয়া অকণমান ওপৰলৈ যায়, অকণ লেভেলটো বাঢ়ি যায়, বা মুখত কিবা এটা মুঠতে ভাজ লৈ থাকে, মাতিব মন নকৰে তেনেকুৱা। কিন্তু মিষ্টাৰ ৰাজাক দেখিলোঁ তেনেকুৱা অকণো নহয়, আৰু কথা বতৰা পাতি হাঁহি ধেমালি কৰি বা বাইক ধোৱা ল'ৰাকেইটাৰ লগতো হাঁহি ধেমালি কৰি থাকিব। আৰু বাইকখন যেতিয়া তেওঁ ধুৱাব আহে, মই লক্ষ্য কৰি থাকোঁ যে বাইকখন ধুৱাই এটাই তেওঁ কি কৰে, বাইকখন ধোৱা পইচাটোতো মোক দিয়েই, তাৰ ওপৰঞ্চি আকৌ এই বাইকখন ধোৱা ল'ৰাকেইটাক 10-20 টকা দি যায় যে তহঁতি কিবা এটা খাবি বা কি খাবি বা এইটো ল, এনেকৈ দি থৈ যায়। বহুত ভাল লাগিলে মই দেখি। এতিয়া বাকী কথাখিনি পাতোঁ। তেওঁক লগ পালোঁ যাহাই মই কথা বতৰা পাতিলোঁ। তেওঁ আগৰ পৰা আহি থাকে, কাৰণ লগ পোৱা বহুত দিনেই হ'ল, আহি থাকে, বা মই কোনোদিন কোৱা নাই যে মোৰ ইউটিউব চেনেল আছে, কোৱা নাছিলোঁ। আৰু আহি থাকে বাইক ধুৱাই, কথা বতৰা পাতোঁ, বহোঁ, তেনেকৈ তেওঁ ভিডিঅ' কৰে, বা ভিডিঅ' কৰিবলৈ কিবা সুবিধা কৰি দিবলগীয়া হ'লে মই কৰি দিওঁ, আৰু তেনেকৈ কথা বতৰা পাতি থাকোঁ। তাৰপৰা সেইদিনাখন তেওঁ আহিলে, কালি পৰহি নেকি পৰহি মানে আহিলে, আহি বাইকখন ৰখালে। মই ঘপকৈ কৈ দিলোঁ যে ইউটিউবত ভিউ চিউ নাহে কেলৈ? তাৰ মোক ক'লে তোমাৰ কি ইউটিউব চেনেল আছে নেকি? মই ক'লোঁ হয় মোৰ ইউটিউব চেনেল এটা আছে। তাৰপৰা ক'লে বা ল'ৰাই ইউটিউব কৰি আছে, মোক কোৱা নাই কি কাৰণে? সেই বুলি কয় 1 ছেকেণ্ডৰ কাৰণে নাভাবি তেওঁ পকেটৰ পৰা ফোনটো উলিয়াই কেমেৰা অন কৰিলে, আৰু লগতে মোক সুধিলে তোমাৰ ইউটিউব চেনেলটোৰ নামটো কি, কৈ দিয়া। মই নামটো কৈ দিলোঁ। তেওঁ ক'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, ছাবস্ক্ৰাইব কৰিব, এনেকৈ কৰি মেলি তেওঁৰ চেনেলত আপলোড দি দিলে অলৰেডি। কিন্তু মই বহুত ইউটিউবাৰ লগ পাইছোঁ, বা এজনক মই কৈও চালোঁ, আৰু বহুত ইউটিউবাৰ লগ পাইছোঁ বা এজনক মই কৈ চালোঁ যে মোৰ চেনেলটো অকণমান কৈ দিব নেকি ছাবস্ক্ৰাইব কৰিবলৈ, বা ভিডিঅ'ত অকণমান মোক হ'লেও উলিয়াই কিবা এটা কৰি দিব নেকি? কিন্তু কৰি দিব মন নকৰিলে। কিন্তু মিষ্টাৰ ৰাজাক মই চালোঁ, 1 ছেকেণ্ডৰ কাৰণেও নাভাবিলে, কেমেৰাটো উলিয়ালে আৰু ষ্টাৰ্ট কৰি দিলে। তেওঁ এজন কেনেকুৱা মানুহ হ'ব, না কিবা ঘমন, না কিবা মানে কি এনেকুৱা। তেওঁ এনেকৈ ভাবে যে আমি এটা গ্ৰুপ, সৰু হওক ডাঙৰ হওক। মই চেনেলটো খোলা বেছি দিন হোৱা নাই, বেছি দিন মানে মই 2018ত খোলা জুন মাহত, আৰু মিষ্টাৰ ৰাজাৰ চেনেলটো মই চালোঁ 2018ৰ জুন মাহৰে হয়। কিন্তু মই ভিডিঅ' দিয়া হোৱা নাছিলে, কিন্তু মিষ্টাৰ ৰাজাৰে ভিডিঅ' দি আছিলে বা বাকীবোৰে দি আছিলে, মই ভিডিঅ' দিয়া নাছিলোঁ। মই ইউটিউব চেনেলটো 2015ত এটা খুলিছিলোঁ, অলপ দিন চলালোঁ, তেতিয়া জিঅ'ও নাছিলে, নেটৰ বহুত বেছি দাম আছিলে। তেনেকৈ চলাই লাষ্টত কি হ'ল, তেতিয়া কপিৰাইট বুজি নাপাওঁ, চেনেলবোৰ উৰি যায়, তাৰপিছত বাদ দিলোঁ। এতিয়া নতুনকৈ খুলিছোঁ আকৌ। তাৰপৰা মিষ্টাৰ ৰাজাই তেনেকৈ মোক ভিডিঅ'টো দিলে, ক্লিপটো বাৰু মই দেখাই দিম, দি দিম, চাব মিষ্টাৰ ৰাজাৰ ক্লিপটো। আৰু মিষ্টাৰ ৰাজাৰ বাইকখনৰ পৰাই চিনাকি হ'লোঁ যেতিয়া, ৰানিক চেলুট। বাইকখনৰ কাৰণে আজি মিষ্টাৰ ৰাজাক লগ পালোঁ। খাই পাই গ'লো বাইক ধুবলৈ, বাইকখন ধুম
মই সদায় ইয়াৰ ওচৰত। এতিয়া মই গম নাপাওঁ যে ইও মনে মনে এটা ইউটিউব চেনেল খুলি থৈ দিছে বুলি। চেনেলটোৰ নামটো কি আছিলে? লন ভাইপাৰ ডিম্পু বুলি মাৰিলে আপোনালোকে পাব। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে তাত যাওক আৰু গৈ ছাবস্ক্ৰাইব কৰক। মিষ্টাৰ হাজাৰ সমূহ পৰিয়ালটোলৈ মোৰ ফালৰ পৰা থেংক ইউ, আৰু আজি বহুত বেছি মৰম দিলে, তাৰ বাবে বহুত ধন্যবাদ। আৰু আগলৈ এনেকৈ মৰম দি যাব বুলি আশা ৰাখিলোঁ। আৰু ভিডিঅ'টো আজি ইমানতে সামৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।